ৰাইজ মানে মই আকৌ আহি গ'লো মানে পাহাৰলৈ আৰু এইটো ঘৰত আছো জানেনে আজি মানে কালি ৰাতি আহি গ'লো নেদেখালো আৰু এতিয়া এইটো ঘৰত আছিলো ৰাতি একদম গাড়ী চাড়ী সোমোৱাই দিলো আৰু ঘৰটো বলক দেখাও এবাৰ হওক 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 আৰু মানে মোৰ গাড়ী দেখিছেনে এতিয়া মোৰ গাড়ী ইয়াত পাৰ্কিং হৈ আছে বিন্দাছ ছাতি তাতি লৈ আহিছো আৰু এইটো ঘৰটো চাওক না কি চালিয়া ৰাইজ কি চালিয়া একদম দুনিয়াৰ ফুল মানে এইবিলাক দেখিছেনে এইবিলাক ফুলবিলাক কি ধুনীয়াকে সজাই ৰাখিছে মানে ফুলবিলাক কি ধুনীয়া একদম মানে জেগাটো মানে কেনেকুৱা আৰু গেছ কৰকচোন ক'ত আছো কৈ দিওঁ দিয়ক অৰুণাচল আহিছো বুজিছে কালি মন গ'ল গুচি আহিলো অৰুণাচল আৰু ঘৰটো চাওক না কি ধুনীয়া আৰু মই থকা ৰুমটো দেখাইছো আহক আৰু মানে এই ঘৰটো দেখিছেনে পুৰা কাঠেৰে বনোৱা মানে একদম কাঠ পুৰা পাইন কাঠেৰে বনোৱা আৰু আৰু এইটো ঘৰতে মই আছো এইটো মানে লেতেৰা পেতেৰা হৈ আছে তথাপি দেখাও এই যে আমাৰ মেকুৰীজনী মেকুৰীটো শুই আছে মানে আৰু মোৰ ৰুমটো চাওক ৰাইজ কি মস্তি মানে এইটো মানে সোফা টোফা লগাই আমি বহি গলো কালি ইয়াতে থাকিলো আৰু বিছনাখন মানে বেয়া কোমল মানে একদম পুৰা কোমল আৰু কাপোৰ চাপোৰ লেতেৰা হৈ আছে ৰাতি আহি শুই গলোতো গতিকে এনেকৈ ৰুমটো পৰিৱেশ এনেকুৱা আৰু খিৰিকিটো মেলি দিয়ে মানে ফুলবিলাক দেখা পাব দেখিছেনে কি মস্তি মানে ৰুমটো আৰু ৰুমটোৰ মানে এটা স্পেচিয়েল থিং কি ঢাৰি দেখিছেনে আমাৰ ঢাৰি দি বনোৱা আৰু গোটেই ঘৰটো চাওক ঢাৰি টাইপৰ বনোৱা মানে ষ্টাইলটো ঢাৰি দিছে এইফালে চাওক এইফালেও ঢাৰি আৰু ঠাণ্ডা মানে একদম ইয়াত বহুত ঠাণ্ডা ফেন চেন নাই আৰু ঠাণ্ডা মানে হাতটো অলপ সেকি লওঁ একদম গিজা এইটো চাওক এইটো হৰিণ মানে হৰিণৰ একদম অৰিজিনেল হৰিণৰ শিং এইটো অৰিজিনেল হৰিণৰ শিং আৰু চাওক এইটোক কয় বুখাৰী এইটো মানে ঠাণ্ডাত এইটো জুই ধৰে ধোঁৱা ওলাই যায় আৰু ইয়াত বস্তু চস্তু বনাব পাৰে এইটো বুখাৰী বুলি কয় আৰু আমাৰ বাইদেউ কি বনাইছে কণী আৰে ৰাতিপুৱা ব্ৰেকফাষ্ট এতিয়া মানে ভাতেই খাম আৰু আমি ভাত খাই ভাল পাওঁ ব্ৰেকফাষ্ট চেকফাষ্ট চিষ্টেম নাই এতিয়া কণী খাম এয়া মোৰ বাইদেউৱে মানে কি অমলেট বনালে দেখিছেনে অমলেট বনি আছে বিন্দাজ আৰু চবতছে মস্তি বস্তু এইটো চাওক এইটো হৈ গ'ল আমাৰ আলু পিটিকা একদম শুকান জলকীয়া দি বনাইছে আলু পিটিকা এইটো ভাত খাম আৰু এইফালে ভাত ৰেডি আৰু চব্জিও বনাইছে নেকি কি চব্জি এইটো দালি আছে আমাৰ এতিয়া খাম আৰু ৰাইজ বেয়া ভোক লাগিছে ৰাতি ভাত চাত ভালকে নাখালো এতিয়া ৰাতিপুৱা ব্ৰেকফাষ্ট মানে ভাতেৰে কৰিম মানে আলু পিটিকাটো মস্তি বনাইছে কিয় জানে ইয়াত জলকীয়া একদম ভাজা জলকীয়া সানি দিছে আৰু ভাত মানে ৰাতিপুৱা ভাতকেইটা খাই লোৱাৰ পিছত দিনটো চিন্তা নাই আৰু ব্ৰেকফাষ্ট আমি ভাতেৰে কৰো দেই ৰ'ব অলপ খাই চাওঁ বিৰাট ভোক লাগিছে গৰম গৰম ভাত আৰু মানে দালিটোত নহৰু দি দিছে তেল মাৰি দিছে টেনটোৱে বেলেগ আহিছে বাৰু অমলেট এইটো আলু পিটিকা আৰু এতিয়া ভাতকেইটা খাই লওঁ ৰাইজ